Hello everyone, আজি মই নেক্সট লোকেশন আহি পালোহি আমাৰ বালিপাৰা দীঘলী বস্তি কয় আৰু কইনাগৰাকী ঘৰ হৈছে নাশংকৰ আৰু ইয়াৰে তেওঁ দৰা ঘৰত মই মেকআপটো কৰিব আহিলো আৰু কইনাগৰাকী সুধোচোন মেকআপটো কেনেকুৱা লাগে কিন্তু কইনাগৰাকী আজি নেপালী ব্ৰাইড হ'ব আৰু একদম ইউনিক লুক এটা দিম চাদৰ মেখেলাত চাব আপোনালোকে আৰু কেনেকুৱা লুক লাগিব সুধোচোন মোক নৰ্মেল মেকআপ লাগিব না নৰ্মেল মেকআপ লাগিব কইনাজনী একদম কিউট তাৰ হ'ব নৰ্মেল মেকআপটো দিবলৈ ট্ৰাই কৰিম আৰু ফাইনেল আপোনালোকক লুকটো দেখাবলৈ পিছলৈ আকৌ ভিডিঅ'টো পাব আপোনালোকে ফাইনেলি মই গেট আপটো ৰেডি কৰিলোঁ আমাৰ নেপালী ব্ৰাইডগৰাকী আৰু কিন্তু আমাৰ পিন্ধিছে আছামিজ ড্ৰেছ এটা পিন্ধিছে তেওঁ কিন্তু ইউনিক লাগিছে নে সকলোৱে ক'বচোন ইমান যে ধুনীয়া দেখিছে মই তেওঁক সুধোচোন কেনেকুৱা লাগিছে তোমাৰ মেকআপটো বহুত ভাল লাগিছে তোমাৰ ভবামতে মই দিব পাৰিছোঁ নাই মেকআপটো অ'কে থেংক ইউ ছ' মাছ ৱেলকাম আৰু অকণমান মই দেখাই দিওঁ তুমি ঘূৰি দিয়া অকণমান আইটো ক্ল'জ কৰি দিয়া বঢ়িয়া ঘূৰি দিয়া অকণমান ধুনীয়াকৈ ঘূৰি দিয়া কইনা ঘূৰি দিয়া মজা তোমাৰ যাতে গোটেই হোল লাইফ তুমি সুখী থাকা তোমাৰ মেৰিজ লাইফ হেপ্পী হওক দেই ৱেলকাম